নমস্কাৰ। আজি মই উপস্থিত আছোঁ গহপুৰ মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত হৈছে এক চিত্ৰাংকন প্ৰতিযোগিতা। এই চিত্ৰাংকন প্ৰতিযোগিতাত গহপুৰ মহকুমাৰ প্ৰায়বোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াত সহযোগ কৰিছে। ইয়াত দুটা শাখাত অনুষ্ঠিত হৈছে প্ৰতিযোগিতাসমূহ। নিম্ন শাখাসমূহ ক্লাছ 3 পৰা ক্লাছ 5লৈকে হৈছে আৰু উচ্চ শাখা Very good. Dia. Time kita sampai. Jadi pada lagi. Ada lagi ni. Ya. Aduh. আমাৰ যিটো এনজিঅ' চিভিল ফেচবুক পেজ আছে তাত দিব আৰু তোমালোকৰ শিক্ষাগুৰুসকলে তোমালোকৰ ৰিজাল্টটো দি দিব হ'বনে? কিন্তু কোনোবা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নহ'লেও নাই, কাৰণ তোমালোক ইমানখিনি ষ্টুডেণ্টৰ মাজত যে কেইজনমান আহিছা তাতে তোমালোক জিকি আহিছা, হয় নহয়? আৰু খুব ধুনীয়া আহিছে, আমি ছবিখিনি চাইছোঁ, সকলোৰে ধুনীয়া হৈছে, মানে বিৰাট ধুনীয়া হৈছে। তো চব জিকিলা, চবেই ধুনীয়াকৈ পাৰ্টিচিপেট কৰিলা, তাৰ কাৰণে থেংক ইউ। আৰু এনেকৈ আঁকি থাকিবা সদায়, হ'বনে? হ'ব। এতিয়া আগৰ পৰা সকলোৰে কাৰণে এটা হাত কৰি ডাঙৰকৈ কৰা। তোমাৰ নামটো কি? আজি তুমি এই চিত্ৰাংকন প্ৰতিযোগিতালৈ আহিলা, কেনেকুৱা লাগিলে? ভাল লাগিলে। তুমি কি আৰ্ট কৰিছিলা? ফুলনি বাগিচা। তুমি আজি কম্পিটিশ্যনত তুমি উইনাৰ হ'বানে? হ'ম বুলি ভাবিছা? অঁ, তুমি কোন স্কুলৰ পৰা আহিছা? মই জ্ঞান ভাৰতী স্কুলৰ পৰা আহিছোঁ। জ্ঞান ভাৰতী স্কুলৰ পৰা আহিছা। তুমি যে আজি এই চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলা, কেনেকুৱা লাগিছে তোমাৰ? খুব আনন্দ লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে। তুমি আজি উইনাৰ হ'বানে? হ'লে হ'ম, নহ'লে নাই। মই আঁকিছোঁ, সেইটোৱে ভাল পাইছোঁ। ঠিক আছে, থেংক ইউ। ক'বা কোন স্কুলৰ পৰা আহিছা? হায়াৰ ছেকেণ্ডেৰীৰ পৰা আহিছা। আজি 26 জানুৱাৰী উপলক্ষে, গণৰাজ্য দিৱসৰ উপলক্ষে যি চিত্ৰাংকন প্ৰতিযোগিতা পাতিলে গহপুৰ মহকুমা প্ৰশাসনে, তোমালোকৰ কেনেকুৱা লাগিছে? আজি উইনাৰ হ'বানে? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াংশী বৰকটক। গহপুৰ মহকুমা প্ৰশাসনে এই আজি চিত্ৰাংকন প্ৰতিযোগিতা পাতিলে, তোমাৰ আজি কেনেকুৱা লাগিছে? খুবেই ভাল লাগিলে। প্ৰশাসনক কিবা ক'বা নেকি? তেওঁলোকক ধন্যবাদ জনাম যে আমাক এনেকুৱা এটা সুযোগ দিছে, যি আমি মুকলিকৈ আহি নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিছোঁ। তাৰ বাবে সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। ধন্যবাদ। মহকুমা নমস্কাৰ, মোৰ নাম শ্ৰী ভালিকা বৰা। কোন স্কুলৰ পৰা আহিছা? মই হাউজান ওচৰৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। গণৰাজ্য দিৱসৰ উপলক্ষে যি চিত্ৰাংকন প্ৰতিযোগিতা গহপুৰ মহকুমা প্ৰশাসনে পাতিলে, তোমালোকৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ইয়াত সকলোৱে অংশগ্ৰহণ কৰিছে, লগতে ময়ো কৰিছোঁ। হয়, ইয়াৰ পৰিৱেশ খুব ভাল।
ভাল লাগিছে ন উইনাৰ হ'বানে আজি তেনেকুৱা লাগিছে সকলোৱে সুন্দৰে লাগিছে ঠিক আছে কনফাৰ্ম নহয় ধন্যবাদ ক'বা কোন স্কুলৰ পৰা আহিছা মই কলমপুৰ হাই স্কুল পৰা ৭৫ সংখ্যক যি গণৰাজ্য দিব তাৰ উপলক্ষে যি চিত্ৰাংকন প্ৰতিযোগিতা পাতিলে তোমালোকক কেনেকুৱা লাগিছে প্ৰশাসনক কি ক'ব বিচৰা এই যে প্ৰতিযোগিতাটো পাতি পেলাই তোমালোকক ইনস্পায়াৰ্ড কৰিছে তাৰ কাৰণে কিবা ক'বা ধন্যবাদ কওঁ নমস্কাৰ মোৰ নাম শ্ৰী আস্থাজিতা পেগু আজি যি ২৬ জানুৱাৰী উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা গহপুৰ মহকুমা প্ৰশাসনে পাতিছে তোমালোকৰ কেনেকুৱা অনুভৱ ভাল লাগিছে মানে এনেকৈ মুকলি জেগাত আহি পেলাই নিজৰ আশা প্ৰতিভাবোৰ দেখুৱাব পাৰিছোঁ ভাল লাগিছে ন গহপুৰ মহকুমা প্ৰশাসনৰ কিবা ক'বা নেকি তেওঁলোকৰ মানে এনেকুৱা এটা ধুনীয়া প্ৰগ্ৰেম যে পাতিছে প্ৰশাসনে তেওঁলোকক কিবা শুভেচ্ছা বাণী জনাবা নেকি মানে এতিয়া এনেকুৱা মানে কম্পিটিশ্যনটো ৰাখিয়ে আছে আমাৰ প্ৰতিভাবোৰ মানে বিকাশ কৰিবলৈ হয় আগলৈও এনেকেই মানে কম্পিটিশ্যন ৰাখিব লাগে আৰু মানে ভালকৈ ইয়াকে থেংক ইউ ধন্যবাদ থাকিলে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়ংকা বৰা কোন স্কুলৰ পৰা আহিছা চিত্ৰাংকন প্ৰতিযোগিতা তুমি অংশগ্ৰহণ কৰিলা তোমাক কেনেকুৱা লাগিছে তুমি উইনাৰ হ'বানে